8টাত উঠিছোঁহে উঠি চাহ খালোঁ এতিয়া ভাবিছোঁ ব্লগটো আৰম্ভ কৰোঁ আৰু মই ভাবিছোঁ আজি আলু পৰঠা বনাম তো আপোনালোকক দেখাম মই আলু পৰঠা কেনেকৈ বনাওঁ হ'ল আৰু মোৰ ব্লগটো দেখিছেনে পূৰা তেল লগাই থোৱা আছে একদম ফুলি টকটকীয়া হৈ আছে তো ব্লগটো আৰম্ভ কৰাৰ আগত কৈ দিছোঁ যিহেতু মোৰ নতুন চেনেল ভিডিঅ'বোৰ চাই যদি ভাল পায় তেতিয়াহ'লে লাইক কমেণ্ট শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰি দিব আৰু লগতে থকা বেল আইকনটো দবাই দিব সকলোকে এতিয়া পাকঘৰলৈ যাওঁ মই কি ৰেডি কৰিলোঁ আপোনালোকক দেখাম এয়া আলু পৰঠাৰ কাৰণে আটা মঠি আছে বায়ে আৰু ইয়াত দিছে নিমখ আৰু চেনি অলপ দিছে তো এয়া হৈছে আলু মই বইল কৰি ল'লোঁ আৰু এয়া হৈছে পিঁয়াজ আৰু জলকীয়া এনেদৰে কাটি ল'লোঁ আৰু ইফালে তেল দি থৈছোঁ গৰম হ'ল তেল আৰু এতিয়া আমি ইয়াত পিঁয়াজ দি দিম পিঁয়াজখিনি অকণমান ভালদৰে লৰাই আৰু এতিয়া জলকীয়াও দি দিম তাত ভালদৰে লৰাই তাৰপিছত ৰঙচুৱা হ'বৰ কাৰণে দিম পিঁয়াজখিনি অকণমান তাৰপিছত এতিয়া অকণমান হালধি দিম আৰু ভালদৰে লৰাই ল'ম লৰাই আৰু অকণমান ৰঙচুৱা হ'বলৈ দিম এতিয়া মই বেছি মছলা একো হেৰি নকৰোঁ নিদিওঁ অকল মিট মছলা দিম আৰু ধনিয়া যিটো ধনিয়া পাত যিটো সেইটোহে দিম ধনিয়া গুড়াটো নিদিওঁ তো ইমান মই মছলা ইউজ নকৰোঁ ৰঙচুৱা হ'ব দিম আৰু ইয়াৰ ৰঙচুৱা হৈ গ'ল এতিয়া আমি ইয়াত আলু দি দিম আলু দি এতিয়া অকণমান ভালদৰে লৰাম অলপ দেৰি ৰাখি দিম এতিয়া এনেকৈ লৰাই পেলাই ভালকৈ লৰাব কাৰণ তেতিয়াহে এতিয়া আমি ইয়াত নিমখ দিম অলপ সোৱাদ অনুসৰি নিমখ দি দিছোঁ তাৰপিছত ভালকৈ লৰাম এতিয়া নিমখ দি পেলাই এতিয়া ভালদৰে লৰাম ভালদৰে লৰাই লৈছোঁ আৰু আপোনালোকে বেলেগ মছলাও ইউজ কৰিব পাৰে যে অকল মিট মছলা ইউজ কৰিব সেইটো নহয় জিৰা ধনিয়া কিবা বেলেগ ইউজ কৰিব পাৰে কিন্তু মই অকল মিট মছলা ইউজ কৰিছোঁ এতিয়া ভাজি ল'ম এয়া এতিয়া মই অকণমান এনেকৈ ভাঙি ল'লোঁ এনেদৰে ভাঙি লৈ এতিয়া ইয়াত মছলা দি দিম এনেকুৱা সৰু পেকেট গোটেইটোৱে লাগিব মছলা দি দিয়া হৈ গ'ল এতিয়া আলুখিনিৰ লগত মছলাখিনি মিক্স হৈ যাবৰ কাৰণে ৰাখি দিব পেলাই আলু পৰঠাৰ আলু মছলা হৈ গ'ল আমাৰ আলু পৰঠাৰ মছলা ৰেডি হৈ গ'ল ঠাণ্ডা হ'বৰ কাৰণে এনেদৰে ৰাখি দিছোঁ গৰম হৈ আছে যিহেতু তো ইফালে এয়া ৰেডি হৈ আছে আলু পৰঠাৰ কাৰণে এনেদৰে বনাই লৈছোঁ এতিয়া তাৰপিছত এতিয়া আলু মছলা যিখিনি আছে ভাজি লৈছিলোঁ সেইখিনি আমি এতিয়া ইয়াত দি দিম
বেছিকৈও নিদিব কমকৈও নিদিব, কাৰণ বেছিকৈ দিলে ওলাই আহিব বেলোতে। তো সেইকাৰণে বেলোতে মানে ফাটি যাব, ফাটি মছলাখিনি ওলাই আহিব বাহিৰত। তো সেইকাৰণে বেছিকৈ ফাটি যোৱাৰ ভয় থাকে, সেইকাৰণে চাব। এতিয়া মই এনেদৰে কৰি ল'ম। এয়া আমাৰ ৰেডি হৈ গ'ল এটা আলু পৰঠাৰ কাৰণে। আৰু বাকী যিখিনি আছে সেইখিনি আমি এনেদৰে মছলা ভৰাই ৰেডি কৰি লওঁ। এয়া আমাৰ ৰেডি হৈ গ'ল চব। আৰু এতিয়া মই বেলিছোঁ, অকণমান শুকান আটা লগাই লৈছোঁ আৰু লাহে লাহে বেলিছোঁ, কাৰণ যদি মই জোৰকৈ বেলোঁ তেতিয়া মছলাখিনি ফাটি ওলাই যাব। সেইকাৰণে লাহে লাহে বেলিছোঁ। মোৰ বেলা হৈ গ'ল। এতিয়া এইটো ফ্ৰাই কৰিম। মই বাটাৰত ফ্ৰাই কৰিম, আপোনালোকে ৰিফাইন ঘিউ এনেধৰণে ফ্ৰাই কৰিব পাৰে, কিন্তু মই বাটাৰ দি ফ্ৰাই কৰিম। এনেদৰে লৰাই লৈছোঁ অকণমান। আলু পৰঠা ৰেডি হৈ গ'ল। এয়া হৈছে আমৰ আচাৰ, আৰু এয়া হৈছে টমেটো চচ, আৰু এয়া পিঁয়াজ, জলকীয়া, ধনিয়া। এতিয়া আমি খাই লওঁ। খালোঁ, বহুত ভাল লাগিলে। আপোনালোকেও ট্ৰাই কৰিব বনাবৰ কাৰণে, আৰু আপোনালোকে কমেণ্টত জনাবলৈ নাপাহৰিব মোৰ ভিডিঅ'টো চাই কেনেকুৱা লাগিলে। আজিলৈ ভিডিঅ'টো সামৰণি মাৰিছোঁ।